২২ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ আমি এই বছৰ আমি বৰগুৰি হাইস্কুল খেলপথাৰ উদযাপন কৰিছোঁ আৰু আমি যোৱাকালি আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু আজি প্ৰথম কাৰ্যসূচী সাংস্কৃতিক এই শোভাযাত্ৰা আমাৰ সমন্বয় শোভাযাত্ৰা এই শোভাযাত্ৰাৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মটক জনগোষ্ঠীৰ যি সম্বন্ধ সেইটো আমি গোটাই তুলিব বিচাৰিছোঁ আৰু সমান্তৰালভাৱে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ যি আদৰ্শ তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি একত্ৰিতভাৱে থকাৰ যি আমাৰ মন সেই মন আমি সুদৃঢ় কৰিবৰ বাবে এনেধৰণে এক সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ।